ফাইনেলি চহৰ অঞ্চল আহি পালোঁ গাইজ চহৰ অঞ্চল আহি পালোঁ আমি খেতিবিলাক কেনেকৈ কৰি চাম এতিয়া ইয়াত মানুহবিলাকে চাই থাকিব দেই গোটেই ভিডিঅ'টো চাই থাকিব কাটি নিদিব পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব দেই কষ্ট কৰি ভিডিঅ'টো বনাম আপোনালোকক দেখাম খেতিবিলাক কেনেকৈ কৰে মই এতিয়া আছোঁ হাজোৰ টাঙোনবাৰী আমাৰ চহৰ অঞ্চলত আমাৰ ইয়াত ব্ৰহ্মপুত্ৰ পাৰ এটা আছে ব্ৰহ্মপুত্ৰ পাৰত আহিছোঁ ইয়াত খেতি বাতি কৰে বহুত মানে আমাৰ ইয়াৰ মানুহখিনিয়ে আমাৰ দাদা কৈ দিব আমাৰ ইয়াত কি কি খেতি কৰেনো দাদা এতিয়া আমি বেঙেনা কৰোঁ জ্বালা কৰোঁ তাৰপিছত মূলা কৰোঁ বন্ধাকবি ফুল কৰোঁ বিলাহী কৰোঁ এভৰিথিং যিখিনি খেতি আছে চব কৰোঁ ইয়াত ভাল খেতি কোনটো হয় মানে ভাল যোনটো আমি প্ৰফিট বেছি পাওঁ প্ৰফিট আমি বৰ্তমান বিলাহীত পাই আছোঁ বেছি বিলাহীত বেছি প্ৰফিট হয় বিলাহীত আৰু কেপচিকামত কিন্তু 12 মাহে চলে আৰু বিলাহীটো না বিলাহী 12 মাহ নচলে আমাৰ এইটো ছিজনত চলে গৰমৰ ছিজনত নহয় ঠাণ্ডা ছিজন বেছি ভাল হয় গৰমত আৰু বেয়া হয় বস্তুবিলাক ইয়াত চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা চৰকাৰৰ সুবিধা আমি ল'ব যাওঁ নাই আৰু পাওঁ নাই হয় নেকি আৰু চৰকাৰে চোৱা নাই মানে ইয়াত মানে কি খেতি বাতি কৰে কিবা দিব লাগে এইবিলাক একো দিয়া নাই নাই চৰকাৰৰ লগত আমাৰ যোগাযোগ কৰা নাই না সেনেকৈ কেনেকৈ সুবিধা কৰিব আমাক নেকি বানপানীটো ইয়াত উঠে বানপানী উঠে বানপানী যোৱাৰ পিছত কৰিব লাগে হয় হয় ইয়াত কিমান বছৰ হ'ল খেতি কৰিব টোটেল খেতি কৰিব মোটামুটি 15-14 বছৰ কম হোৱা নাই বেছি হৈছে আগতো কৰা গৈছি মই 15-14 বছৰ ধৰি কৰি আছোঁ হয় নেকি আমি এতিয়া জ্বলা ইয়াত কেপচিকাম আছে কেপচিকাম এইবিলাক যে আমি হেৰি খালে যে চাওমিন খালে যে আমি কাটি কাটি দিয়ে এইবিলাক কেপচিকামৰ গাছ ছেম জ্বলা গছৰ দৰে ইয়াৰ কোকবিলাক ডাঙৰ ডাঙৰ আৰু দেখা নাছিলোঁ প্ৰথম দেখা পালোঁ মানে চাবলৈ আহিছোঁ ইয়াত চাব পাৰোঁ কি হয় আৰু আগৰ ফালে আছে বিলাহী দেখাম হেৰি ইয়াত বিলাহীৰ গছ আছে ইয়াত মানে ফুলিছে বৰ্তমান ফুলিছে ইয়াৰ লগা নাই ইয়াত 12 মাহে চলে নাই বিলাহীটো তাৰমানে বছৰে চেঞ্জ কৰি থাকে 6 মাহে মানে এইটো চেঞ্জ হৈ থাকে এইবাৰ এইটো চেঞ্জ কৰি দিলে এইবাৰ নতুনকৈ পোখা দিব এই গজালিবিলাক মেলিব ইয়াৰ কি সুন্দৰকৈ এইবিলাক সজাই পৰাই ফুলিছে চববিলাক ফুলিছে মানে লাগিব আৰু ভাল পৰিৱেশ এইটো চাই ল'ব সকলোৱে এইবিলাক কি সুন্দৰ পৰিৱেশ এটা মাজত আছোঁ বেঙেনাৰ গাছ এইবিলাক ইমান ডাঙৰ বাগান এখন বেঙেনাৰ চাই ল'ব গাইজ ইমান ডাঙৰ ডাঙৰ হৈছে বেঙেনাবিলাক এইটো ডাঙৰ জাতৰ নহয় সৰু জাতৰ বেঙেনা হয় এইবিলাক বেঙেনা লাগি আছে বেছি আছে ইয়াৰ মানুহখিনিয়ে টাঙোনবাৰীৰ মানুহখিনিয়ে ইয়াত বেছি আছে মানে ইমান এটা ডাঙৰ আছে এইবিলাক মজা দে বহুত লাগিছে মানে অলপ লাগিছে চববিলাক আমাৰ তাৰমানে চহৰ অঞ্চলত খেতিবিলাক কেনেকৈ কৰে মানুহখিনিয়ে কিমান কষ্ট কৰে বা চৰকাৰৰ পৰা কি পায় গোটেইখিনি আপোনালোকক দেখালোঁ এইবিলাক কেনেকৈ কৰে ভিডিঅ'বিলাকত দেখালোৱে গমেই পাইছে তাৰ কাষত মানে মানুহখিনি সিফালৰ পৰা আপ ডাউন কৰাৰ পিছত কেনেকুৱা এটা প্ৰব্লেমত পৰে মানে চহৰ অঞ্চলৰ পৰা আহোঁতে ব্ৰহ্মপুত্ৰ নদীটো পাৰ হৈ আহিব লাগে পাৰ হৈ আহিব লাগিলে ইমান ডাঙৰ তাৰমানে এৰিয়াটো তাৰমানে ইয়াত নাও নাই সেনেকৈ এই আগৰ ফালে আছে তাৰ মানুহখিনিৰ বহুত কষ্ট হয় মানে এইফালে মানে এইবিলাক চহৰ অঞ্চল এই বহুত দূৰৰ পৰা মানুহখিনি ইয়াত খেতি কৰিব আহে খেতি কৰিব আহিলে বহুত কষ্ট হয় আৰু চৰকাৰৰ পৰা কিছুমান সুবিধা নাপায় সিহঁতৰ নিজৰ পকেটৰ খৰচাৰে তাৰমানে খেতিবিলাক কৰে কিন্তু মানুহবিলাকে ইমান কষ্ট কৰিব নোৱাৰে মিয়াবিলাকে তাৰমানে ইমান কষ্ট কৰিব পাৰে মানে ৰ'দৰ মাজত ইমান কষ্টৰ ফলত মানে এইবিলাক বাগানবিলাক সজাই পৰাই তুলিছে ইহঁতে নকৰিলে আমি খাব নাপাওঁ মানে এইবিলাক চব্জি হওক জলকীয়াই হওক বা বেঙেনাই হওক বিলাহী এইবিলাক সকলোবোৰ আমি ইহঁতৰ পৰাই পাওঁ ইহঁতে এইবিলাক খেতি নকৰিলে আমি বহুত দামত কিনিব লগা হয় বা বাহিৰৰ পৰা ছাপ্লাই আহিলা হয় তাৰে ফলত আমি বহুত সুবিধাত ইহঁতৰ পৰা পাওঁ কম দামতে